Hello everyone, welcome back to my channel Lina's Vlog. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে একেবাৰে ওলাই নি ৰেডি যাবলৈ ওলাইছোঁ এঠাইলৈ তো আপোনালোকে চাই থাকক ব্লগটো গম পাই থাকিব আমি কলৈ গৈ আছোঁ কিন্তু বতৰ আজি বহুত বেয়া মানে এফালে ওলাই মেলি ৰেডি যাওঁতে ইমান দিগদাৰ হ'ল নহয় একো ভালকৈ কৰিবলৈ নাপালোঁ অকল বৰষুণ এইখন আছে এখন ধুনীয়া চাফা জেগা আমি আহিছোঁ নামচাইলে 7KM ৰিজৰ্ট এইফালে হাতী যদি আপোনালোকে আহে এই কাউণ্টাৰটো কাটিব ৰিচিপশ্যন লিখা আছে তাত আহি কেনে কি কি খাই আপোনালোকে এইফালে আছিল আমাৰ এইটো পৰ্কটো এইটো চিকেন টেষ্টি আছিলে খাবলৈ বৰষুণ নিতি বুলি ক'লে ইমান তেতিয়া নহয় বেমাৰ হ'ব বিচাৰিছে ধুন হাই বুলি কৈ দিয়া হাই বুলি কৈ দিয়া এই গছকি দিছা ইমান বৰষুণো তথাপিতো এৰা নাই মানে আহি গ'ল অঁ সেইকেইটা এবাৰ যাওঁগৈ আৰু খালোঁ বলোঁ অলপ পানীত নামিলোঁ সেয়াই হয় ৰিজৰ্টখন সেইফালে আপোনালোকে আহিছে কিন্তু বহুত বেছি ভিৰ আছিলে আমি আহোঁতে যে ইমান মানুহ আছিলে নহয় বহুত বেছি ভিৰ আছিলে সেইটো কাৰণে মই ভিডিঅ' নকলোঁ আৰু কেনেকুৱা ডাঙৰ বৰষুণ মানে এতিয়া অলপ কমিছে বৰষুণটো এতিয়া আমি 7KM পৰা ওলাই মেলি আমি টুংটাওলৈ গৈছোঁ কিন্তু গৈ মেলি কি হ'ল টুংটাও বন্ধ কৰি দিলে মানে সোমাবলৈ নিদিলে 5টা বজাৰ পৰা যদি আপোনালোকে যায় অলপ সোনকালে যাব 5টা আগত যাব বহুত ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে সেইবোৰ কটেজবোৰ সৰু সৰু কিন্তু সৰু হয় আৰু এইফালে আহি পাই গ'লোঁ আমি হোটেল আমি ৰুম পালোঁহি ৰুম মানে আমি হোটেল লৈছোঁ তাততো আমি নাপালোঁ ন ৰিজৰ্টত অলৰেডি বহুত ভিৰ আছে আপোনালোকে যদি আহে কেনেবাকৈ এসপ্তাহ বা দুসপ্তাহৰ আগত বুক কৰিব তেতিয়াহে যাতে ৰুম পাব আমি দুদিনৰ আগত কৰিছিলোঁ নাপালোঁ তো সেইকাৰণে আমি হোটেলত আছোঁ নামচাই হোটেলত তো মানে কি ক'ম আৰু মানে মোৰ বিষ হ'ল নহয় জোনাইফালেদি আহিলোঁ মানে জোনাইত আছিলোঁ ন যিহেতু মাহঁতৰ ঘৰত পাছিঘাট হয় ডাম্বুক হয় তেনেকৈ ৰাস্তাটো মানে বহুত তেৰা বেকা একদম দেখিছে ভিক্স আনি থৈ দিছোঁ এতিয়াও মোৰ বিষাই আছে সেইকাৰণে মই ভালকৈ ভিডিঅ' নকৰিলোঁ তাতে আজি বতৰটো ইমান বেয়া নহয় বৰষুণ মানে তো আপোনালোকক মই ৰুমটো এটা দিওঁ হোটেলৰ ৰুমটো বৰ ধুনীয়া দৰ্জা সোমাই এনেকৈ এইফালে বেডখন এইফালে এনেকৈ দুখন চকী এইফালে ইয়াত মই পানী গৰম কৰি থৈ দিছোঁ দেই মানে মূৰ বিষ যে চাহ অলপ খাই লওঁ ইয়াতে বাথৰুমটো দেখাই দিওঁ আৰু এনেকৈ পূৰা নতুন নেকি হোটেলখন আহা ধুন আহা বন্ধ কৰি দিয়া সেইখিনি চাহ নহয় সেইখিনি চাহ নহয় সেইখিনি গাখীৰহে খাইছা তুমি অঁ গাখীৰ আৰু কি খাইছা মেৰিগ'ল্ড বিস্কুট খাইছে দেই আমাৰ ধুনে খোৱা ভালকৈ খোৱা একেবাৰে ফ্ৰেছ হৈ মেলি আপোনালোকক লগ পাইছোঁ গাটো ধুই ল'লোঁ আৰু চুলিখিনিও ধুই ল'লোঁ যিহেতু বৰষুণ তিতিছিলোঁ যে সেইটো কাৰণে নহ'লে মোৰ বহুত বেছি মূৰ বিষ হ'ব সেইটো কাৰণে আৰু আজি আমাৰ ডিনাৰত আছে এইটো হৈছে বিৰিয়ানী এইখিনি ৰাইতা আকৌ ভাইটিহঁত আহিছে যে সেইটো ৰুমত আছে চিকেনখিনি মই আনাই নাই এনেই জাষ্ট আপোনালোকক দেখালোঁ তো এইফালে আমাৰ ধুনীয়া কেক খাইছিলে তো ইয়াত এনেকৈ থৈ দিছোঁ মৰ্ণিং এভৰিৱান কৰা ৱাও ভাল লাগিছে উঠা এবাৰ হাই ন তুমি আজি কি কাম কৰিলা কোৱা 8:30 হ'ব হ'ল লাহেকৈ ওলাওঁ আৰু এয়া আজি মোৰ আউটফিটটো এবাৰ যাওঁ গল্ডেন পাগোডা কালি যিহেতু নোসোমালোঁ ন আজি সোমাই পাগোডা এইফালে টিকেট কৰিব গৈছে টিকেট পাৰ পাৰ্চন 20 টকাকৈ লৈছে বনাইছোঁ চাব হা আপোনালোকে লীনা সোণোৱাল ইনষ্টাগ্ৰামত
কোনটো সেইটো দিনাটোতো বৰষুণ হৈয়ে পাঁচদিনাও মানে গল্ডেন পাগোডা ইমান ধুনীয়াকৈ বনাইছে চাওকচোন সেইটো এইটো একদম একেবাৰে গল্ডেন পুৰা সেইটো গল্ডেন ন এইটো পুৰা একেবাৰে গল্ডেন উঠিব কৃষ্ণ কৰা নম কৰা আহা আহা হ'ল আহা যাওঁগৈ আৰু মানে বৰষুণটো নোৱাৰিছোঁ বহুত বেছি তিতিলোঁ তো গৈ থাকোঁ গল্ডেন পাগোডা নামচাইখনত আহি এটা বস্তু মোৰ বহুত ভাল লাগিল ইমান ধুনীয়া সেউজীয়া চাৰিওফালে আৰু এই সম্পূৰ্ণ ধুনীয়াকৈ যে হোৱাইট কালাৰ দি হেৰি কৰিছে এনেকৈ হেৰি খাবলৈ সোমাইছিলোঁ ময়ো কিন্তু আপোনালোকক দেখুওৱা নহ'ল তেতিয়াও বৰষুণ আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ বুলি মিঠা বনযোৰ পাম তাৰপিছত পাম দাম চাই যাব আপোনালোকে বহুত ধুনীয়া আলহী বনযোৰ ইমান ধুনীয়া হয় ইয়াতে কেম্প এটা আছে ৰিভাৰ চাইড কেম্প হয় আপোনালোকে আহিব পাৰে ইয়াত থাকিব পাৰে দেখিছেনে ইমান ধুনীয়া ফুল ফুলি আছে নহয় আমি পাইছোঁহি এতিয়া দামবোৰ য'ত পাতে নেকি অৰেঞ্জ ফেষ্টিভেল আপোনালোকে নিশ্চয় চবেই গম পায় বিৰাট ধুনীয়া মানে পাহাৰখন একেবাৰে কাষতে লাগি আছে এতিয়া গোটেই কমলা গছবিলাক হেৰি হৈছে আৰু এতিয়ালৈকে লগা নাই লাগিব বৰষুণ ষ্টাৰ্ট হৈ যায় আৰু ইয়াত লাগি এইখিনি চব দামবোৰ ন ইয়াৰ পৰা হৈছে তেৰা বেকা ৰাস্তাৰ যিহেৰে নামটো হৈছে চিলুক ইমানেই টাৰ্ণিং আছে ন মূৰ ঘূৰাই যায় মানে মোৰ আহোঁতে অলপমান কষ্ট হ'ল কিন্তু এতিয়া ঘৰ গৈ আছোঁ ইমান কষ্ট নহ'ল দেই কি কাৰণে নহ'ল নাজানো আৰু বতৰটো ভাল কাৰণে হ'বলা অহা দিনাখনো বতৰটো ভালে আছিল তথাপিতো মই বহুত ৰিল বনাইছোঁ আপোনালোকে চাব মোৰ ইনষ্টাত আৰু ফটো মাৰি আছে এইটোৱে মোৰ মানে কি এইটোৱে মোৰ নহয় এইটো লাষ্ট হয় আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই গৈ থাকোঁ ঘৰলৈ আকৌ আহি আছোঁ এটা নতুন ভিডিঅ' লৈ যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব